Good. एक साथ एक ब्लॉक शुरू कर चल Tam Breath Some select Hey Go Go Picture Smart Breath Semester Chill Breath Magnet Smart Breath Magnet Smart Breath Up Down Down Breath Semester Chill Semester Chill Sadhan, Bishop, Sadhan, Yan. Down, up, down, up, down, up, down, up, down. Start. 1, 2, 3. Set. 1, 2, 3, 4. 1, 2, 3, 4. 1, 2, 3, 4. जय जय रघुपति राघव राजा राम पतित पावन सीताराम जोरी अल्लाह जोरी राम पतित पावन सीताराम जय राम जय राम जय जय राम श्री राम जय राम जय जय राम जय जय रघुपति राघव राजा राम पतित पावन सीताराम जय जय रघुपति राघव राजा राम पतित पावन सीताराम जय जय रघुपति राघव राजा राम पतित पावन सीताराम Satu,
সুপ্ৰভাত জনাই আজি প্ৰাতঃসভা অনুষ্ঠান মেৰেখা তালুকদাৰ আৰু মই আজিৰ প্ৰাতঃসভা অনুষ্ঠানটিত আজিৰ অসমীয়া প্ৰতিদিনত প্ৰকাশিত মুখ্য বাতৰি শিৰোনামাসমূহ পাঠ কৰিবলৈ ওলাইছোঁ। আজি 1946 চনৰ 3 ফাগুন আৰু ইংৰাজীৰ 2023 চনৰ 16 ফেব্ৰুৱাৰী বৃহস্পতিবাৰে আজিৰ অসমীয়া প্ৰতিদিনত প্ৰকাশিত মুখ্য বাতৰি শিৰোনামাসমূহ হ'ল আলিয়াই লুগাম, মাজুলী ঢকুৱাখানাৰ বগামুখত ব্যাপক উত্তাপ, আৰক্ষীৰ চেলিত জনতা খণ্ডযুদ্ধৰ নিষ্পত্ত ডিগবৈৰ বগাপানী, চৰকাৰৰ ৰঙাফিটাৰ মেৰপাকত বঞ্চিত বিহাৰৰ ৰাজ্যৰ লাখ লাখ কৃষক, নথিপত্ৰৰ বজাৰে ধান ক্ৰয়ৰ ভাওনা, দুমাহত মাত্ৰ 25,359 কৃষকৰে কিনিলে ধান। T20 বিশ্বকাপত ভাৰতৰ দ্বিতীয় জয়, কটলাৰ উইকেটত দৃষ্টি ৰাহুল দ্ৰবিড়। ইয়াৰ পাছত ইতিহাসত আজিৰ দিনটো পাঠ কৰিব শ্ৰী জিমনি ডেকাই। নমস্কাৰ, মোৰ নাম শ্ৰী জিমনি ডেকা। আজি মই প্ৰাতঃসভাত ইতিহাসৰ আজিৰ দিনটো ক'বলৈ ওলাইছোঁ। 1997 চনত আজিৰ দিনটোতে ত্ৰিপুৰাৰ জনজাতীয় উগ্ৰপন্থী 31 জন লোকক হত্যা কৰে। 1962 চনত আজিৰ দিনটোতে ভাৰতত তৃতীয় সাধাৰণ নিৰ্বাচন আৰম্ভ। 1927 চনত আজিৰ দিনটোতে ভাৰত আৰু নেপালৰ মাজত ৰেল সেৱা আৰম্ভ। ধন্যবাদ। ইয়াৰ পাছত মহৎলোকৰ বাণী ক'ব শ্ৰী ঋষা তালুকদাৰে। নমস্কাৰ, মোৰ নাম শ্ৰী ঋষা তালুকদাৰ। আজিৰ প্ৰাতঃসভাত মই মহৎলোকৰ বাণী ক'বলৈ ওলাইছোঁ। ৰবীন্দ্ৰনাথ ঠাকুৰে কৈছিল যে নিৰক্ষৰতা মানে জ্ঞানবিহীন নহয়। মহাত্মা গান্ধীয়ে কৈছিল যে আদৰ্শহীন মানুহ গুৰি পঠা নোহোৱা নাৱৰ দৰে। ধন্যবাদ। ইয়াৰ পাছত শব্দজ্ঞান ক'ব শ্ৰী কৃষ্ণ দাসে। নমস্কাৰ, মোৰ নাম শ্ৰী কৃষ্ণ দাস। আজি এই প্ৰাতঃসভাত উপস্থিত থাকি মই শব্দজ্ঞান ক'বলৈ ওলাইছোঁ। মচন মানে গতি, ষ্ট্ৰীমলাইট মানে অপ্ৰতিৰোধী, সান্তনা মানে প্ৰবোধ আৰু শৈলী মানে ধৰণ বা নিজস্ব পদ্ধতি। ধন্যবাদ। ইয়াৰ পাছত পুৰণ নেওতাৰ 8 ভাগখন পাঠ কৰিব শ্ৰী ধৃতিষ্মান তালুকদাৰে। নমস্কাৰ, মোৰ নাম শ্ৰী ধৃতিষ্মান তালুকদাৰ। মই আজি পুৰণ নেওতাৰ 8 ভাগখন পাঠ কৰিবলৈ ওলাইছোঁ। 8 × 1 = 8, 8 × 2 = 16, 8 × 3 = 24, 8 × 4 = 32, 8 × 5 = 40, 8 × 6 = 48, 8 × 7 = 56, 8 × 8 = 64, 8 × 9 = 72, 8 × 10 = 80। ধন্যবাদ। ইয়াৰ পাছত হাতৰ সুধিব শ্ৰী পলাশ ডেকাই। নমস্কাৰ, মোৰ নাম শ্ৰী পলাশ ডেকা। মই আজি প্ৰাতঃসভা অনুষ্ঠানটিত হাতৰ সুধিবলৈ ওলাইছোঁ। মোৰ প্ৰথম প্ৰশ্নটো হৈছে বাৰীত কাঁহে মাতিলে নাহে? শুদ্ধ উত্তৰটো হৈছে কুঠাৰ। মোৰ দ্বিতীয় প্ৰশ্নটো হৈছে পানী আছে মাছ নাই, জংঘল আছে বাঘ নাই। শুদ্ধ উত্তৰটো হৈছে নাৰিকল। ধন্যবাদ। ইয়াৰ পাছত কুইজ সুধিব শ্ৰী কৃতাৰ্থ ডেকাই। নমস্কাৰ, মোৰ নাম শ্ৰী কৃতাৰ্থ ডেকা। মই আজি প্ৰাতঃসভা অনুষ্ঠানত কুইজ সুধিবলৈ ওলাইছোঁ। মোৰ প্ৰথম প্ৰশ্নটো হৈছে বিশ্ব জল দিৱস কোন তাৰিখে পালন কৰা হয়? শুদ্ধ উত্তৰটো হৈছে 22 মাৰ্চ। মোৰ দ্বিতীয় প্ৰশ্নটো হৈছে ভাৰতৰ লৌহ মানৱ বুলি কোনজন ব্যক্তিক জনা যায়? শুদ্ধ উত্তৰটো হৈছে বল্লভভাই পেটেল। মোৰ তৃতীয় প্ৰশ্নটো হৈছে প্ৰথম অলিম্পিক বঁটা বিজয়ী প্ৰথম অসমীয়া মহিলাগৰাকী কোন? শুদ্ধ উত্তৰটো হৈছে লাভলীনা বৰগোহাঁই। ধন্যবাদ। ইয়াৰ পাছত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ওপৰত বক্তৃতা ৰাখিব শ্ৰী উদ্দীপনা পাঠকে। নমস্কাৰ, মোৰ নাম শ্ৰী উদ্দীপনা পাঠক। মই আজি শ্ৰীমন্ত শংকৰদেৱৰ ওপৰত দুআষাৰ ক'বলৈ ওলাইছোঁ। যেতিয়া পৃথিৱীত ধৰ্মৰ গ্লানি হয়, অধৰ্মই গা কৰি উঠে, তেতিয়া একোজন মহাপুৰুষৰ জন্ম হয়। তেনে এজন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 1449 চনত নগাঁও জিলাৰ বৰদৰ আলিপুখুৰী নামে ঠাইত তেওঁৰ জন্ম হয়। শ্ৰীমন্ত শংকৰদেৱৰ পিতৃৰ নাম আছিল কুসুম্বৰ ভূঞা আৰু মাতৃ আছিল সত্যসন্ধ্যা। শ্ৰীমন্ত শংকৰদেৱে নিচেই সৰুতে ঘাটমাউৰা হোৱাৰ বাবে তেওঁৰ বুঢ়ীমাকে নাম লগাই দিলে। তেওঁ অ-ক-খ শিকি আকাৰিকাৰ নোহোৱাকৈ এটি সুন্দৰ কবিতা লিখিছিল। তেওঁৰ এনে দৃঢ় প্ৰতিভা দেখি তেওঁৰ গুৰু মহেন্দ্ৰ মণ্ডলে আচৰিত হৈছিল আৰু তেওঁ ছাত্ৰবিলাকৰ মাজত অনযাত্ৰা পাতিছিল। শ্ৰীমন্ত শংকৰদেৱে পঢ়ি থকা অৱস্থাতে হৰিজনৰ উপাখ্যানখন ৰচনা কৰিছিল। শ্ৰীমন্ত শংকৰদেৱে পূৰ্বৱৰ্তীৰ লগত প্ৰথমবাৰ বিবাহত আবদ্ধ হয়।
তেওঁৰ প্ৰথমখন নাট আছিল সিংহযাত্ৰা আৰু তেওঁৰ প্ৰথমটো বৰগীত আছিল মনমেলি ৰাম চৰণহি লহু। শ্ৰীমন্ত শংকৰদেৱে 6খন অংকীয়া নাট ৰচনা কৰে। সেইকেইখন হ'ল পাৰিজাত হৰণ, ৰুক্মিণী হৰণ, কেলি গোপাল, পত্নীপ্ৰসাদ, ৰাম বিজয় আৰু কালীয় দমন। শ্ৰীমন্ত শংকৰদেৱৰ শ্ৰেষ্ঠ পুথি হ'ল কীৰ্তন ঘোষা। শ্ৰীমন্ত শংকৰদেৱে ধোৱাত থাকোঁতে তেওঁৰ প্ৰিয় শিষ্য শ্ৰী শ্ৰী মাধৱদেৱক লগ পালে আৰু দুয়োজনৰে মিলন হ'ল। এই মিলনক সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱে মণিকাঞ্চন সংযোগ নামেৰে অভিভূত কৰিছিল। শ্ৰীমন্ত শংকৰদেৱে এঘৰত হৰিনাম ধৰ্ম প্ৰচাৰ কৰে। এই ধৰ্মৰ মূল মন্ত্ৰ আছিল একদেৱ এক হেব, একবিনে নাহি কেব। শ্ৰীমন্ত শংকৰদেৱে তেওঁৰ জীৱনৰ অন্তিমটো সময়লৈকে ধৰ্ম প্ৰচাৰ কৰে। শ্ৰীমন্ত শংকৰদেৱৰ 1568 চনত কোচবিহাৰৰ মধুপুৰ সত্ৰত তেওঁ ইহলীলা সম্বৰণ কৰে আৰু তেওঁ বনফুলৰ কবি যতীন্দ্ৰনাথ দুৱৰাদেৱে তেওঁৰ শংকৰদেৱ নামৰ কবিতাটিত লিখিছিল, তোমাৰ জীৱনী দেৱ লিখে এনে সাধ্যকাল গোটেই অসম ভূমি বিস্তৃত জীৱনী যাৰ। শ্ৰীমন্ত শংকৰদেৱৰ কথা কৈ বা লিখি শেষ কৰিব নোৱাৰি। সেয়ে মই এইখিনি কৈ ছবি বক্তব্য সামৰণি মাৰিলোঁ। ধন্যবাদ। ইয়াৰ পাছত পাৰ্বতী প্ৰসাদ বৰুৱা বিৰচিত এটি সংগীত পৰিৱেশন কৰিব শ্ৰী জবলিকা ডি কাশ্যপে। নমস্কাৰ, মোৰ নাম শ্ৰী জবলিকা ডি কাশ্যপ। আজি প্ৰাতঃসভাৰ অন্তিমটি পৰ্যায়ত মই পাৰ্বতী প্ৰসাদ বৰুৱাদেৱৰ বিৰচিত এটি সংগীত পৰিৱেশন কৰিবলৈ ওলাইছোঁ। বিন বৰাগী তোৰ বিন খনিল তুলি, বিন বৰাগী তোৰ বিন খনিল তুলি, সমীৰণে কাণে কাণে আগলি বাতৰি আনে, সমীৰণে কাণে কাণে আগলি বাতৰি আনে, চুত আহি পালেহি বিন খনিল তুলি, বিন বৰাগী তোৰ বিন খনিল তুলি, বিন বৰাগী ৰঙে ৰঙে দখদি খোপচাই গ'ল, গছে গছে কপৌ ফুল ফুলিবৰ হ'ল, ৰঙে ৰঙে দখদি খোপচাই গ'ল, গছে গছে কপৌ ফুল ফুলিবৰ হ'ল, গোন্ধৰ সফুৰা তুলি বিন খনিল তুলি, বিন বৰাগী তোৰ বিন খনিল তুলি, বিন বৰাগী তোৰ বিন খনিল তুলি, সমীৰণে কাণে কাণে আগলি বাতৰি আনে, সমীৰণে কাণে কাণে আগলি বাতৰি আনে, চুত আহি পালেহি বিন খনিল তুলি, বিন বৰাগী তোৰ বিন খনিল তুলি, বিন বৰাগী চাহু কুহি পাত কৰে লৰচৰ, হেৰ তুলি ধৰ তোৰ বিন তুলি ধৰ, চাহু কুহি পাত কৰে লৰচৰ, হেৰ তুলি ধৰ তোৰ বিন তুলি ধৰ, তাৰে তাৰে লাগি তোৰ আঙুলি বোলত, সুৰে সুৰে খেলি যাম সুৰৰ দোলন, তাৰে তাৰে লাগি তোৰ আঙুলি বোলত, সুৰে সুৰে খেলি যাম সুৰৰ দোলন, পৰানো থক তুলি বিন খনিল তুলি, বিন বৰাগী তোৰ বিন খনিল তুলি, বিন বৰাগী তোৰ বিন খনিল তুলি, সমীৰণে কাণে কাণে আগলি বাতৰি আনে, সমীৰণে কাণে কাণে আগলি বাতৰি আনে, চুত আহি পালেহি বিন খনিল তুলি, বিন বৰাগী তোৰ বিন খনিল তুলি, বিন বৰাগী তোৰ বিন খনিল তুলি, বিন বৰাগী। নমস্কাৰ। আৰু এইখিনিতে আজিৰ প্ৰাতঃসভা অনুষ্ঠানটি সামৰণি মাৰিলোঁ। ধন্যবাদ। সাবধান।
সংকল্প আমি সংকল্প লওঁ যে আমি সদায় বিদ্যালয়ত সময়মতে আহিম নিজৰ লগতে বিদ্যালয়ৰ পৰিচ্ছন্নতা অক্ষুণ্ণ ৰাখিম লগতে বিদ্যালয়ৰ সৰ্বাংগীন উন্নতিৰ হকে সদায় কাম কৰি যাম আমি সংকল্প লওঁ যে দেশৰ ভৱিষ্যত নাগৰিক হিচাপে দেশৰ সন্মান তথা অখণ্ডতা অক্ষুণ্ণ ৰাখিবলৈ চেষ্টা কৰি যাম এতিয়া আমি সকলোৱে একেলগে অসমৰ জাতীয় সংগীতটি পৰিৱেশন কৰিম विश्राम सावधान विश्राम सावधान सामने ले ऑफिसर्स को सैल्यूट करो जनरल पोजीशन विश्राम নমাটি বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বাকৰিত সমবেত হোৱা প্ৰতিগৰাকী সুজনলৈ নমাটি বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিয়ালবৰ্গৰ তৰফৰ পৰা আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আজি আমাৰ বিদ্যালয়ৰ বাবে পবিত্ৰ দিন আৰু এই পবিত্ৰ দিনত আমাৰ গুণোৎসৱ অনুষ্ঠানৰ বহি মূল্যায়ক নিৰীক্ষক হিচাপে আমাৰ মাজত উপস্থিত হৈছেহি সুদূৰ বৰপেটাৰ পৰা বৰপেটা কলেজৰ সহায়ক প্ৰফেসৰ সন্মানীয় জাহিদুল ইছলাম খান ছাৰ আৰু লগতে আমাৰ ওচৰৰ কেইবাখনো বিদ্যালয়ৰ পৰা শিক্ষাগুৰুসকল আমাৰ মাজত উপস্থিত হৈছে কোনতে মই গুৰু বন্দনাৰে তেখেতসকলক আদৰণি জনাইছোঁ অখণ্ড মণ্ডলকাৰং বিত্তং যিন সৰাসৰম তস্मै তৎপদার্শিতং শ্রী গুরবে নমঃ অজ্ঞানস্তিমিরান্ধরস্য জ্ঞানাঞ্জন শলাকয়া চক্ষুরুন্মিলিতে তস্मै শ্রী গুরবে নমঃ গুরু ব্রহ্মা গুরু বিষ্ণু গুরুদেব মহেশ্বর গুরু এব সাক্ষাৎ পরম ব্রহ্ম তস্मै শ্রী গুরবে নমঃ গুৰুসকলক প্ৰণিপাত জনাই মই আগবাঢ়িছোঁ আমাৰ বিদ্যালয়ত আমাৰ মাজত উপস্থিত হোৱা মহান শিক্ষাগুৰু জাহিদুল ইছলাম খান ছাৰক আমি আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা সম্বৰ্ধনা জনাব ওলাইছোঁ তেখেতক অসমীয়া জাতিৰ দাপোন স্বৰূপ এখন চেলেঙেৰে সম্বৰ্ধনা জনাব আমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক সন্মানীয় সুভাষ চন্দ্ৰ ডেকা ছাৰদেৱে সন্মানীয় সুভাষ চন্দ্ৰ ডেকা ছাৰদেৱক সন্মানীয় জাহিদুল ইছলাম খান ছাৰক সম্বৰ্ধনা জনোৱাৰ বাবে মই আহ্বান জনাইছোঁ এইবাৰ মই আগবাঢ়িছোঁ অসমীয়া সংস্কৃতিৰ বাহক এটি জাপিৰে সন্মানীয় ইছলাম খান ছাৰক সম্বৰ্ধনা জনাব আগবাঢ়িছোঁ আৰু সম্বৰ্ধনা জনাব আমাৰ বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি সন্মানীয় তপন মজুমদাৰ ছাৰদেৱে সন্মানীয় ইছলাম খান ছাৰক সম্বৰ্ধনা জনাৰ কাৰণে মই আহ্বান জনাইছোঁ ইয়াৰ লগে লগে আমি আৰু এটি সম্বৰ্ধনা অনুষ্ঠান ৰূপায়ণ কৰিব বিচাৰিছোঁ খুব চমুকৈ আমাৰ বিদ্যালয়ত
আমাৰ ওচৰৰ কেইবাখনো মহান শিক্ষানুষ্ঠানৰ পৰা কেইবাগৰাকীও শিক্ষক শিক্ষয়িত্ৰী উপস্থিত হৈছেহি। আজি নমাটি বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত তেখেতসকলৰ সান্নিধ্যত আমি গৌৰৱান্বিত আৰু এই চেগতে তেখেতসকলক মই আমাৰ বিদ্যালয়ৰ আজি গুণোৎসৱৰ নডেল অফিচাৰ সন্মানীয় হীৰকজ্যোতি ৰাজবংশীক একোখনি ফুলাম গামোচাৰে সেই মহান শিক্ষাগুৰুসকলক সম্বৰ্ধনা জনোৱাৰ কাৰণে মই আহ্বান জনাইছোঁ। প্ৰথমে নমাটি হাইস্কুলৰ পৰা নমিতা দেৱী বাইদেউক এখন ৰুবুল শৰ্মা ছাৰক সম্বৰ্ধনা জনোৱাৰ কাৰণে আহ্বান জনাইছোঁ। নমাটি হাইস্কুলৰ আন এগৰাকী শিক্ষয়িত্ৰী অমলা বড়ো বাইদেউক সম্বৰ্ধনা জনোৱাৰ কাৰণে মই আহ্বান জনাইছোঁ। এই মিলনজ্যোতি এম ই স্কুলৰ গিৰীন কলিতা ছাৰক সম্বৰ্ধনা জনোৱাৰ কাৰণে মই আহ্বান জনাইছোঁ। নমাটি বালিকা বিদ্যা মন্দিৰৰ সন্মানীয় মমত ডেকা ছাৰক সম্বৰ্ধনা জনোৱাৰ কাৰণে আহ্বান জনাইছোঁ। বালিকা বিদ্যা মন্দিৰৰ আন এগৰাকী জ্যেষ্ঠ শিক্ষক উমেশ দাস ছাৰক সম্বৰ্ধনা জনোৱাৰ কাৰণে আহ্বান জনাইছোঁ। আমনবাৰী প্ৰাথমিক বিদ্যালয়ৰ সহ শিক্ষক ফৰাজুদ্দিন আহমেদ ছাৰক সম্বৰ্ধনা জনোৱাৰ কাৰণে মই আহ্বান জনাইছোঁ। ইয়াৰ লগে লগে আমাৰ সম্বৰ্ধনা অনুষ্ঠান ইমানতে অন্ত পৰিল। লগতে যিসকল শুভাকাংক্ষী অভিভাৱক আমাৰ বিদ্যালয়ৰ বাকৰিত উপস্থিত হৈছেহি আজিৰ এই পবিত্ৰ ক্ষণত সকলোকে নমাটি বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিয়ালৰ হকে আমি আন্তৰিক অভিনন্দন আৰু শ্ৰদ্ধা নিবেদি আমাৰ সম্বৰ্ধনা অনুষ্ঠান ইমানতে সমাপ্ত হোৱা বুলি ঘোষণা কৰিছোঁ। Sabran, Bishop, Sabran, Pichabur, Pretzel,